হেল্ল' গাইজ, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমি আছিলোঁ জোনমণি বা ঘৰত আৰু এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ, মানে কাকোচাং। ৰ'ব আপোনালোককতো কোৱাই নাই আমি কোন কোন গৈ আছোঁ। মই আৰু মোৰ লগৰ দুজনী আৰু মনজিত দা, জোনমণি বা আৰু জোনমণি বা ভাগৰ দাদা আৰু ভণ্টিজনী আৰু এইফালে মই। কমেও 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে সেই জেগাডোখৰলৈ। আৰু গাড়ী নিওঁ বুলি ক'লে পাৰে আধাডোখৰলৈকে, কিন্তু দেখিছে সৰু সৰু দলং আৰু তাৰ তলেদিয়ে গাড়ী নিয়ে, কিন্তু মানে সেই কেতিয়াবা সেই পানী মানে বেছি হৈ যায় আৰু মানে গাড়ীখন নি পিনি আকৌ উভতাই নিবলৈ দিগদাৰ হয়। সেইটো কাৰণে বেছিভাগ মানুহে মেইন জেগাডোখৰৰ পৰাই খোজকাঢ়ি যায়। আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন মানুহ বহুত ভিৰ, যিহেতু গৰম দিন, সকলো ফুৰিবলৈ আহিছে জেগাডোখৰ। তো ফাইনেলি আমি ইমানডোখৰ খোজকাঢ়ি আহি মেইন জেগাডোখৰ পালোহি, মানে মেইন ৱাটাৰফলটো পালোহি। আৰু সঁচাকৈ এই ৱাটাৰফলটো বহুত ধুনীয়া। আৰু আমি যিমানডোখৰ খোজকাঢ়ি আহিলোঁ, মানে সিমানডোখৰ যিমানখিনি ভাগৰ লাগিলে আমাৰ, সেই দলংখনৰ মাজভাগত ৰখি দিয়াৰ লগে লগে আমাৰ চব ভাগৰ গুচি গ'ল। মানে যোনখিনি পানী ওপৰৰ পৰা পৰি থাকে, সেই মানে পানীখিনিৰ পৰা মানে এনেকুৱা এটা হাৱা আহে আৰু পানী ছিটিকনি পৰে, সেই মানে চব ভাগৰখিনি গুচি যায়গৈ। আৰু সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে যদি নাই অহা সেই জেগাডোখৰ চাবলৈ আহিব, গৰম দিনত আহিব, যিহেতু গৰম দিনত বেছি ভাল মানে। আৰু এতিয়া আমি চাই কৰি ফটো চটো মাৰি ভিডিঅ' চিডিঅ' বনাই ঘৰলৈ বুলিও উভতিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।